এই জর্জ বাট বলতে বল মার Welcome back to again new vlog from Rajasthan Royals and Punjab. Today new I watching this game. Yeah, I go. मजा को इतिहास में बोया के फिल्म साम बोला इस फाइनल लुक्स क्लास स्टार्टिंग हो बाकी this is second time for me. Views. ওলাই আহিলোঁ খেলৰ পৰাই এটা শেষ কৰি নাচালোঁ কাৰণ ৰাজস্থান হাৰিব ৰাজস্থানৰ অৱস্থা বেয়া তো 18টা বলত 25 ৰান লাগে তো সেইকাৰণে ওলাই আহিলোঁ আৰু ওলাই ঢেৰ মানুহ ওলাই আহিছে আধা মানুহ আছে আৰু তাতে আধাৰো বেছি আছে 20% ওলাই আহিছে কি লাখ চব আছে ষ্টেডিয়াম অলপ পাছত যেতিয়া শেষ হ'ব চব কিমান ভিৰ লাগি যাব ইয়াতে This is night's view. আমি গেট 2 দি সোমাইছিলোঁ মোৰ ভুল হৈ গ'ল গেট 2 দি সোমাইছিলোঁ 7-6 দি ওলাই গ'লোঁ গেট নাম্বাৰ 6 দি ওলালে কিন্তু বহুত দূৰ হ'ল এইটো দি সোমাইছিলোঁ গেট নাম্বাৰ 2 এইটো মই ছেকেণ্ড টাইম চালোঁ 19 তাৰিখে চাই ল'ম আৰু চাওঁৱে নে নাচাওঁৱে এইটো দি সোমাইছিলোঁ মই এইটো দি ওলাব লাগিছিল মোৰ ওলাওঁতে দেৰি হৈ গ'ল মই 6 দি ওলাই দিলোঁ এইটো দি সোমাইছিলোঁ আৰু মই বাইকৰ ওচৰ পাওক লাগি ৰিজাল্ট পাই যাম ৰাজস্থান হাৰা কিন্তু ৰিয়ানক লাগি বেয়া লাগিল 48ত আউট হৈ গ'ল 2 ৰানৰ কাৰণে হাফ চেঞ্চুৰী নহ'ল